This is Purabi from 2PD Creations আৰু মই আজি আপোনালোকৰ ওচৰত এটা অসমীয়া ৰেচিপি লৈ আহিছোঁ হেতু হৈছে মোৰ মাৰ ৰেচিপি ৰঙালাওৰ কোমল শাকখিনিৰে আৰু কঁঠালৰ গুটিৰে কেনেকৈ তৰকাৰী বনাই তাকে আপোনালোকক দেখুৱাম মই এতিয়া এইটো ৰেচিপি মই একচুয়ালি নিজে বনোৱা নাই মোৰ মায়ে বনাইছে আৰু মায়ে বনাই পেলাই WhatsAppত ভিডিঅ' কৰি পঠিয়াই দিছে আৰু যেহেতুকে ময়ো এইটো ৰেচিপি ভালদৰে জানা নাছিলোঁ কেনেকৈ বনাই এতিয়া বাৰু আপোনালোকৰ লগত ময়ো শিকিলোঁ আৰু ময়ো বনাম কেতিয়াবা নিজে ট্ৰাই কৰিম সো চাই থাককচোন মায়ে কেনেকৈ বনাইছে Actually, মাৰ হাতৰ যেটো টেষ্ট আমি নিজে বনোৱা খাদ্যবোৰত হেতু টেষ্ট কেতিয়াও নাপাওঁ Actually সেই টেষ্টবোৰত কিবা এটা মেমৰিজ জয়েন হৈ আছে আপোনালোকে কি কয় বাৰু জনাবচোন কমেন্টত কিছুমান অথেন্টিক ডিশ মই নিজে ট্ৰাই কৰো বনাবলৈ চেষ্টা কৰো আৰু হঠাৎ কেতিয়াবা মায়ে দিয়া সৰু সৰু টিপছবোৰ মনত পৰি যায় যিবোৰ হয়তো কথাৰ মাজত এনে দিয়া গৈছিল as a lesson নহয় সো হেবোৰ ইউজ কৰি পেলাই এতিয়া বহুতখিনি আগবাঢ়ি আহিছো সো আপোনালোকে এইটো ৰেচিপি চাই থাককচোন কেনেকৈ বনাইছেনো আচ্ছা আপোনালোকক মই এটা কথা সোধাই নাই আপোনালোকে বাৰু ৰঙালাও বুলি কয় নে মিঠালাও বুলি কয় কিছুমানে আকৌ মিঠালাও কয় মই বাৰু ৰঙালাও বুলিয়ে শুনিছো সৰুৰ পৰা সো জনাবচোন কমেন্টত ভাল লাগে আপোনালোকে বাৰু কি ভাবিছে ৰেচিপিটোৰ কথা ভাল লাগিছে নে নাই খাই ভাল পায় নে নাই জনাবচোন কমেন্টত ভাল লাগিব মোৰ থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay tuned like and subscribe my channel bye bye